কি হ'ল ইয়াতে যে এনেকে ৰখি আছে? নাই এনেই হেৰি কৰাচোন চাহ একাপ দিয়াচোন। চাহ দিম বাৰু, আগতে কি হ'ল কওকচোন। বাবালৈ ফোন কৰিছিলোঁ কিন্তু সি বাৰে বাৰে ফোনটো কাটি দি আছে। অহ, আপুনিও যে আৰু ইমান সৰু কথাতেনো চিন্তা কৰি থাকিব লাগেনে? সি চাগে উঠাই নাই। আহক এতিয়া ভিতৰত যাওঁ, চাহটো খাই ল'ব। নহয়, সি আগতকৈ বহু সলনি হৈছে যেন লাগিছে। অহ, আপুনিও যে আৰু কি যে ভাবি থাকে। আমাৰ বাবা এনেকুৱা নহয় নহয়। আহক ভিতৰত যাওঁ। কি হ'ল? ফোনটো কিয় উঠোৱা নাই? ঘৰৰ ফোন। হ'লে কি হ'ল? উঠোৱা আকৌ। হেল্ল'। অ' বাবা, কিবা ব্যস্ত আছ নেকি? ফোনটো ধৰা নাই যে? নাই, এনেই আছোঁ। ক কি হ'ল? তই যে কৈছিলি টকা 10,000 দিওঁ বুলি, এতিয়াওচোন দিয়া নাই। আৰে দিম বুলি কৈছোঁ, দিম নহয়। আজিৰ ভিতৰতে দি আছোঁ দে। অঁ দিবি সোনকালে। এতিয়া ৰাখিছোঁ তেনেহ'লে। এই মানুহজনৰ পৰা আৰু শান্তি নাই। কি হ'ল? কি ক'লে দেউতাই? কি ক'ব আৰু, টকা বিচাৰিছে। বেলেগ কাম থাকিলেহে কিবা। একো নহয় দিয়া, নিজৰ দেউতাহে, দি দিবা। তাকেইতো, সেইদিনা দিছিলোঁহে মাত্ৰ, আকৌ লগা হ'লে। হ'ব দিয়া অ', একো নহয়। অফিচত গৈ দি দিবা। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ, তুমি থাকিবা। আহিছোঁ। কিমান বাৰ কৈছোঁ তোমালোকক, এই প্ৰজেক্টটো আমাৰ অফিচৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰ পিছতো তোমালোকৰ ইমান খেলি মেলি কিয়? ছাৰ মানে মোৰ ঘৰ ফালে ইমান ভাল নহয় আৰু দেউতাৰো গাটো অলপ বেয়া, সেইকাৰণে মানে। আৰু তোমাৰ? মোৰো একেই ছাৰ। বাহ, অফিচৰ কিবা কাম দিলে তোমালোকৰ আমুক তামুক বাহানা। আজিৰ পৰা মোক 3 দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰজেক্টটো ৰেডি লাগে। যদি কৰি দিব নোৱাৰা তেনেহ'লে তোমালোকৰ চাকৰি যোৱাটো খাটাং। ছাৰ প্লিজ ছাৰ, তেনেকুৱা নকৰিব ছাৰ। আমি দিনে ৰাতি কষ্ট কৰিম ছাৰ। হ'ব, এতিয়া তোমালোকে নিজৰ নিজৰ ৰুমত যোৱা। ঠিক আছে ছাৰ। অঁ কোৱা। অ' বাবা, তই ৰাতিপুৱাই বেংকত টকাখিনি সোমাই দিম বুলি কৈছিলি, কিন্তু মই দুবাৰো বেংকলৈ গৈ চেক কৰি আহিলোঁ। টকাখিনি এতিয়াও সোমাই দিয়া নাই যে? তুমিও মানে টকাখিনিৰ কাৰণে অশান্তি দি আছা। মই এনে বহি থকা নাইতো। যদি তই ব্যস্ত আছ, নালাগে দে তেনেহ'লে। মই নিজেই কিবা এটা ব্যৱস্থা কৰিম। ঠিক আছে, আপুনি বেংকলৈ যাওকচোন, মই দি আছোঁ। হয় ছাৰ। হয় ছাৰ, মই এতিয়াই গৈ আছোঁ ছাৰ। হ'ব ছাৰ। হয় ছাৰ। আৰে খুৰা আপুনি? নাই, কিবা এটা ভাবি আছিলোঁ, সেইকাৰণেহে। আহকচোন আহক, মই আপোনাক ঘৰত থৈ আহিম, আপুনি চিন্তা কৰিব এই নালাগে। নেলাগে, মই পাৰিম। নাই, মই আপোনাক ঘৰত থৈ আহিম, আহকচোন আহক। বহকচোন আপুনি। ৰাধিকা? 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 এই ৰাধিকা, ৰবি? খুৰাদেউ? খুৰী? খুৰা, এটা কাম কৰক, সোনকালে হস্পিটেললৈ লৈ ব'লক।
ছাৰ কিবা ছিৰিয়াছ নেকি? চিন্তা কৰিব লগা একো নাই, অলপ টেনশ্যনৰ কাৰণে হেৰি হৈ আছে। বাকী আপোনালোকে ৰিপৰ্টখিনি কৰি লওক, কৰাৰ পিছত মোৰ তাত লৈ আহক, তাৰপিছত চাই পেলাই যিখিনি দিব লাগে মই সেইখিনি দিম। ছাৰ সিহঁতক আমি আজি লৈ যাব পাৰিম নেকি? আজি আমাৰ ইয়াতে থাকক, বাকী তোমালোক যিখিনি ৰিপৰ্ট কৰিব দিছোঁ সেইখিনি আনি লোৱা, চোৱাৰ পিছতহে ক'ব পাৰিম কালি যাব পাৰিব নে নোৱাৰিব। খুৰা বিশেষ চিন্তাৰ কাৰণ নাই, মই ৰিপৰ্টবোৰ কৰিব দিছোঁ, অহাকালিৰ ভিতৰত ৰিপৰ্টবোৰ আহি যাব। আপুনি মিছাতে বেছি চিন্তা কৰি থাকিব নালাগে। তুমি আমাৰ বাবে ভগৱান হৈ আহিছা ৰবি। সেয়েহে খুৰাদেউ আপুনি কিয় এইবোৰ কৰিছে? মইতো আপোনাৰ সন্তানৰ দৰে নহয় জানো? ৰাজ যেনেদৰে আপোনাৰ সন্তান ঠিক তেনেদৰে ময়ো আপোনাৰ সন্তানৰ দৰে নহয় জানো? ৰাজক খবৰ দিয়া হোৱাই নাই নহয়। ৰ'ব মই ৰাজক ফোনটো কৰি খবৰ দিওঁ। কি হ'ল ৰবি, তোমাৰো ফোন নুঠালে নেকি? বিজি আছে। তোমাৰো বুলি ক'লে যে, মানে আপোনাৰো ফোন নুঠায় নেকি খুৰা? সেইবোৰ বহু কথা ৰবি, পাছৰ তোমাক কম দিয়া। হ'ব দিয়ক খুৰাদেউ, আহক এতিয়া আমি খুৰীদেউৰ ওচৰলৈ যাওঁ। হেই ৰবি, ইমান দিনৰ মূৰত আজি কেনেকৈ মনত পৰিল? ক'ত আছ তই? ঘৰতে আছোঁ এতিয়া। অফিচ যাম আৰু অলপ দেৰিকৈ। সেইটো কাম বাদ দে। কি তই পাগল হোৱা নাইতো? নাই হোৱা, কিন্তু কথাখিনি শুনিলেহে তই পাগল হবি। কি হৈছে কচোন? খুৰীদেউৰ ব্ৰেইন টিউমাৰ হৈছে। কি? অঁ, কিন্তু এতিয়া কি হ'ব? ডক্তৰে অপাৰেশ্যন কৰাৰ কথা কৈছে। যি কৰিব লাগে কৰ, যিমান টকা লাগে মই দি আছোঁ। মোৰ মা কেৱল ঠিক হ'ব লাগে। তই আজিৰ ভিতৰতে গুচি আহ। মই গৈ আছোঁ। পল্লৱী, পল্লৱী। কি হ'ল? কাৰ ফোন আছিল? ৰবিয়ে ফোন কৰিছিল। মাৰ হেনো ব্ৰেইন টিউমাৰ হৈছে। কি? তুমি কি ক'লা? মই সকলোবোৰ কৰিব কৈছোঁ, চিন্তাৰ কোনো কাৰণ নাই। তুমি এটা কাম কৰা, আমি আজিয়ে ঘৰলৈ যাব লাগিব। কিন্তুৰ কোনো কাৰণ নাই। তুমি পেকিং কৰা, মই সাউতকৈ অফিচৰ পৰা আহি আছোঁ। অঁ ঠিক আছে, প্ৰজেক্টটো পঠাই দিব আপুনি। মেমিন ছাৰ। ৰাজ আহা বহা। মই আপোনাক অলপ পিছত কল কৰি আছোঁ। বহা। কি এইখন? ৰেজিগনেশ্যন লেটাৰ। কি কৈ আছা তুমি এইবোৰ? যি শুনিছে তাকে কৈছোঁ। আই এম চৰি। তোমাক দৰমহা বেছি লাগে? ঠিক আছে, আজিৰ পৰা তোমাৰ দৰমহা 1,20,000। নালাগে আপোনাৰ টকা। আপোনাৰ টকাই আপোনাক এদিন ধ্বংস কৰিব। ৰাজ! মনে মনে থাকক। আজিৰ পৰা আপুনি মোৰ ছাৰ নহয়। গুড বাই। দেউতা? বাবা তই? মোক ক্ষমা কৰি দিয়া দেউতা। এইবোৰ কি কৈছ বাবা? আমি সকলো ঠিকে আছোঁ, একো চিন্তা কৰিব নালাগে। মা? বাবা তই এনেকৈ আহিলি ঠিকে আছে, কিন্তু তোৰ অফিচ বাদ দিলোঁ। কি? দেউতা, এনেকুৱা কামৰ কি দৰকাৰ, যাৰ কাৰণে মই মোৰ নিজৰ পৰিয়ালকে সময় দিব নোৱাৰোঁ। কিন্তু কোনো কিন্তু নাই দেউতা। মই এতিয়াৰ পৰা নিজৰ ঘৰতে থাকি ওচৰতে কিবা এটা কৰিম, আৰু তোমালোকক কেতিয়াও অকলশৰীয়া নকৰোঁ দেউতা। বাবা